ভিডিঅ'টো অকল ধেমালিৰ কাৰণেহে বনোৱা হৈছে, কোনো যাতে বেয়া নাপায়। Hello guys, my name is Mr. Raskua. মই আজি এটা প্ৰেংক কল কৰিম আৰু সেই প্ৰেংক কলটো আৰম্ভ কৰোঁ আহকচোন। আজি এই প্ৰেংক কলটো কাক কৰিম জানানে? আজি এই প্ৰেংক কলটো কৰিম আমাৰ কচুগুটি প্ৰেংক ষ্টাৰ। গতিকে পলম নকৰি আমি কচুগুটি প্ৰেংক ষ্টাৰলৈ ফোন এটা কৰোঁ আহকচোন। কৰি পেলাওঁ ন ফোনটো, ঠিকে কৰিব লাগিব ফোন। হেল্ল' হেল্ল', হ্যাঁ তোমাৰ নামটো প্ৰকাশ নি বাৰু? তুমি কচুগুটি প্ৰেংক ষ্টাৰ হয়নে নহয় বাৰু? এই তোমাৰ নামত মানে এটা কমপ্লেইন আছিলে। কমপ্লেইন মানে তুমি এনে ছোৱালীখনক বা ডাক্তৰ কেলে তুমি কামোৰ দি থাকা বাৰু? মোৰ নাম বিপুল হয়, মই লখিমপুৰৰ পৰা কৈ আছোঁ। তোমাৰ লখিমপুৰ একেবাৰে তুমি টাউনেদি যে আহিলা, হেল্ল', তুমি লখিমপুৰ টাউনলৈ কেতিয়াবা আহি পাইছানে নাই পোৱা বাৰু? হা, তুমি লখিমপুৰ টাউনলৈ কেতিয়াবা আহি পাইছা নাই? অঁ মানে কি, মই তোমাৰ মানে ভিডিঅ'বিলাক চাইছোঁ, তুমি একদম ছোৱালীখনক পূৰা কামোৰ দি আছা, পূৰা কামোৰ দি আছা। ছোৱালীখনে মানে মোৰ ওপৰত একেবাৰে কমপ্লেইন কৰি দিছে তোমাৰ কাৰণে। হা, ৰ'বচোন, তেওঁ ফোনটো কাটি দিলে, অলপ মানে নেটৱৰ্কৰ প্ৰব্লেম হৈছে, গতিকে আকৌ লগাওঁ। তোমাৰ নামটো প্ৰকাশ হয়নে নহয় বাৰু? এই একদম তুমি যে ছোৱালীখনক একেবাৰে কামোৰ দি থাকা কেলে বাৰু? এই মোক আহি পেলাই কমপ্লেইন দিছে, এই বোলে একদম প্ৰকাশ নামৰ ল'ৰাটোৱে বোলে একদম পূৰা কামোৰ দিছে। দাদা কি কৰোঁ বাৰু কওকচোন বাৰু। অঁ অঁ মোক কৈছে, এতিয়া মই কি কৰোঁ তুমি কোৱাচোন। মোক কৈছে বোলে দাদা বোলে ই বোলে সদায় আহি কামোৰ দিয়ে, গম পোৱা নাই বোলে। বোলে অঁ বোলে এই জোকৰ কামোৰ বোলে সহ্য কৰিব পাৰোঁ, কিন্তু প্ৰকাশৰ কামোৰ বোলে সহ্য কৰিব নোৱাৰোঁ। অঁ মোক কৈছে বুলি। হা, তোমাৰ নাম্বাৰ আৰু মই নাপাম এনেকুৱা কেতিয়াবা হ'ব পাৰে নেকি? পাই গ'লোঁ মানে, এজনী ছোৱালীয়ে দিছে বোলে, কৈছে বোলে এই প্ৰকাশ নামৰ ল'ৰাটোৱে বোলে বকে কামোৰ দি থাকে, গম পোৱা বোলে জোকক। হা, ৰিয়েল লাইফত বোলে কামোৰ দি দিয়ে বোলে। তাৰপিছত মোক কৈছে বোলে জোকৰ কামোৰ বোলে, পৰুৱা কামোৰ বোলে সহ্য কৰিব পাৰি, কিন্তু বোলে প্ৰকাশৰ কামোৰ বৰ ডেঞ্জাৰ, একেবাৰে বোলে বুলেট পৰুৱাটো গোটেই। তাই মোক লগ কৰোঁ বুলি ক'লে মোৰ মাতটো ধুনীয়া লাগে, মই একেবাৰে সৰু ল'ৰা যে, তাতে গাখীৰ খোৱা তাত সৰাই নাই। মেইন কাহিনী মানে সেয়াই, মানে কামোৰ মোক কৈছে যে ৰিয়েল লাইফত বোলে কামোৰ দিছে, গতিকে মই বোলো আৰু কামোৰ দিছে, চাওঁ ক'ত কামোৰ। অঁ তাকে মোক কৈছে যে জোকৰ কামোৰ, পৰুৱা কামোৰ বোলে সহ্য কৰিব পাৰি, প্ৰকাশৰ কামোৰ নোৱাৰে।
তাকে জানো তুমিহে কি কৰিছা এইবিলাক। হেল্ল', ৰ'ব তেওঁৰ ফোনটো কাট খাই গ'ল, আকৌ ফোন লগাওঁ। ফোনটো যে কাটি দিলা। মানে কেছটো কোৱাচোন বাৰু। কাটি দিছে, কাটি দিছে। আপুনি কল কৰি থকা ব্যক্তিজন অন্য এটা কলত ব্যস্ত হৈ আছে। আপুনি অপেক্ষা কৰক অথবা কিছু সময়ৰ পিছত আপুনি ডায়েল কৰা নম্বৰটো। তেওঁ হেনো অন্য এটা কলত ব্যস্ত হৈ আছে, গতিকে তেওঁ বুজিলা নহয়। এয়াই বোলে আমাৰ অসমৰ পেং ষ্টাৰ। দেখিলা আজি তেওঁকে পেং কৰিলে। আপুনি কল কৰি থকা ব্যক্তিজন অন্য এটা কলত ব্যস্ত হৈ আছে। আপুনি অপেক্ষা কৰক অথবা হেল্ল', শুনি আছো। মানে কৈছো তুমি বেয়া পাইছা নেকি বাৰু? মই আছো মিষ্টাৰ ৰাজখোৱা, লখিমপুৰ নিউ ৰোষ্টাৰ বয়। মই তোমাক মানে প্ৰেংক কল কৰিছিলোঁ। মানে মোৰ হৈছে মই হৈছে মিষ্টাৰ ৰাজখোৱা, লখিমপুৰ নিউ ৰোষ্টাৰ বয়। মই তোমাক বোলো এটা প্ৰেংক কল কৰি চাওঁ, তোমাৰ ৰিয়েকশ্যনটো কেনেকুৱা হয়। আৰু তোমাৰ মই এজন ছাবস্ক্ৰাইবাৰ, মই তোমাৰ ভিডিঅ'বিলাক চাওঁ। গতিকে তোমাৰ নাম্বাৰটো ক'ত পালোঁ? তুমিতো কমাৰ্চত পঢ়া। গতিকে তেওঁ হয়তো তেওঁ ক'ব নোৱাৰিব পাৰে ফ্ৰেণ্ডসকল, মানে সেইটো কাৰণে আমাৰ ভিডিঅ'টো বেছি দীঘলীয়া কৰিব নোৱাৰোঁ। গতিকে পলম নকৰি আমাৰ ভিডিঅ'টো ইমানতে পৰিসমাপ্তি ঘটাব লাগিব। গতিকে পলম নকৰি আমাৰ ভিডিঅ'টো পৰিসমাপ্তি ঘটাব লাগিব। গতিকে আজিলৈ বাই। আৰু তেওঁ